হেল্ল' ৰাধিকা, কি কৰি আছা তুমি? হেল্ল' ৰাধিকা, ঘৰতে আছা? ভাত খালা? মই নাই খোৱা ভাত, মই নাখাওঁ, ভোক নাই লগা মোৰ। কিয় নোখোৱা? মোৰ ফুটা কলিজা খাই লোৱা কেইটামান। তুমি নাখালে ময়ো নাখাম, শুকাই শুকাই মৰি যাম। প্লিজ কেইটামান খোৱা ভাত, ফুটা কলিজাটো কেইটামান খাই লোৱা, তেতিয়াহে মই খাম আৰু। ব'লা না গোৱা যাওঁ, গোৱা ফুৰিব যাম দুটাই। ব'লা না লৈ যাওঁ, চবেই যায় মোৰ লগৰবোৰে, মোৰ লগৰকেইজনীক চবকে লৈ যায়, বয়ফ্ৰেণ্ডে। ব'লা না মোকো লৈ যাওঁ প্লিজ। কেটেলা ব'লা না প্লিজ, লৈ যাবা ন? গোৱা ফুৰিব গ'লেতো বহুত টকা লাগিব, ফুটা কলিজা। মোৰতো ইমান টকা পইচা নাই নহয়, মইতো এতিয়া দেউতাৰ হোটেলত খাই আছোঁ ন। চাই লওঁ কি হয়। না নহ'ব, মোক যেনেকৈ হ'লেও নিব লাগিব প্লিজ, মোক গোৱা ফুৰিবলৈ নিব লাগিব কেটেলা, মোক নিবহে লাগিব আৰু দেই। হ'ব, মই কিবা এটা কৰি চাম বাৰু, কি হয় বাৰু ভগৱানৰ কিবাত চাব লাগিব আজি ট্ৰাই কৰি কিনে। খাটাং নিবা ন কেটেলা? নিবা ন কেটেলা? দুটাই যাম বাৰু। ঐ কেটেলা, কেটেলা তোৰ কি হ'ল? এনেকৈ পৰি আছ যে, মাথাটো তললৈ কৰি উঠ উঠ, কি হৈছে তোৰ? কেটেলা, তোমাৰ দেউতাৰ ওচৰত পালেহি নেকি, ৰাখিছোঁ মই দেই। তললৈ মেথাটো কৰি তই কি কৰি আছিলি? মাথা বেয়া, তললৈ মেথাটো কৰি কিনে তই কি কৰি আছিলি হা? দেউতা যোগাসন কৰি আছোঁ, যোগাসন নে কি কৰে এনেকুৱা কৰি আছোঁ, ৰামদেৱ বাবা, ৰামদেৱৰ নিচিনা যে। তো নাজানো আৰু। এই দুপৰীয়াখন সি যোগাসন কয় এইখন, ৰাতিপুৱাহে কয় যোগাসন। তই ভাত পানী খাই কিনে কয় নেকি পেটটো গেলা কৰি কিনে পূৰ্বক? হ'ব আৰু দে, হ'ব আৰু। কাইলৈ পৰা ৰাতিপুৱা একদম ভাত পানী নোখোৱাকৈ গাখীৰ এগিলাচ খাই কিনে কৰিম দে, গাখীৰ আনি দিবি কাইলৈ পৰা। তহঁতি বাপেক পিতেকে কি কৰিছে ঘৰৰ ভিতৰত সোমাই সোমাই? অকল খোৱাটো হা, খোৱা অকল খোৱা, অকল ঘৰৰ ভিতৰত সোমাই সোমাই থাক। মই এজনী মানুহে গোটেই মাটিমাহ ধান চান কাটি গোটেইখন কৰিবলগীয়া হৈছে। এপাকমান পথাৰলৈ যাওঁ নে তহঁতি হা? মই ইয়াৰ পৰা পলোৱাহে ভাল হ'ব আৰু দেই, মই যাওঁ সেইফালে। দেখিছনে পেটুৱাটো? পলাও পেটুৱা, আৰু খাই খাই পেটটো বনাইছে। গোটেই মাটিমাহ তোলাখন হাজিৰা দিব লগা হৈছে মানুহবিলাকক হা? সেইবোৰ কথা তহঁতি এবাৰ চিন্তা কৰিছনে? যদি তহঁতি নিজেই লাগিলেগৈহেঁতেন পথাৰত গৈ মাটিমাহ সেইখিনি পইচা ঘৰতে থাকিলেহেঁতেন। এতিয়া লোকক দিনতেই আধা যাবগৈ পইচা। মই মেচিন এটা অনাৰ কথা চিন্তা কৰি আছোঁ। তই এবাৰ কি ক? মাটিমাহ ধান চান এইবিলাক কটা চব কৰিব পাৰি সেইটো মেচিনে। লৈ আহোঁ যদি কবি আৰু। এনেকুৱা মেচিনৰ মই নাম শুনা নাই। এইটো মেচিন ক'ত পায়? কেটেলা ক'ত পায় এইটো মেচিন? কিমান কেইলাখমান ল'ব? আনো যদি লৈ আনিবি সোনকালে, ময়ো দিম পইচা পাতি। সেই মেচিনটো মোৰ শহুবুঢ়াৰ ঘৰত আছে। শহুবুঢ়াই হেনো তেল ভৰাওঁতে তাৰ চুলিকেইডাল পকি গৈছেগৈ বোলে। এতিয়া কি ক'ম জানো, মই লৈ আহোঁ নেকি শহুবুঢ়াৰ ঘৰৰ পৰা মেচিনটো? বেছি তেল চেল নাখাব, চেল্ফি দুটামান মাৰিব দিলে হৈ যাব। কিন্তু ভালকৈ কাম কৰে না নকৰে আকৌ মেচিনটোৱে? সৰিয়হ তোলা ভালকৈ কাম কৰে না নকৰে আকৌ? মোবাইলৰ কাষত পালে মেচিনটো আকৌ অকণমান গণ্ডগোল হৈ যায়। এই মেচিনটোৰ দিনটোত কেইটামান চেল্ফি মাৰিব দিব লাগিব, আৰু ইনষ্টাগ্ৰামত কেইটামান এই ৰিলছ বনাবলৈ দিব লাগিব, তাৰপৰা হৈ যাব সেই মেচিনটো। ইমান তেল চেল নাখায়। আনোং যদি কবি আৰু, লৈ আহিমগৈ। মই বুজি নাই পোৱা বুলি ভাবিছ তই? কি কথা কৈ আছ তই? মই বুজি নাপাওঁ বুলি ভাবিছ হে কুকুৰ পোৱালি? তোক দি আছোঁ এতিয়া, পাবি তই। তোৰ এইবোৰ কথা না, এইবোৰ কথা, এইবোৰ এনেকুৱা কথা তোৰ চালা। গোটেই দাঙি ললি দেখোন মোক, এই মা। ছোৱালী এনেকুৱা কথা ক'বলৈ শিকিছ তই? নিজে কৰিবগৈ নোৱাৰ পথাৰত গৈ কিনে? আহি কিনে এজনে কাম কৰি দিবনে মোক? কিজানি মইহে আকৌ কৰিবগৈ লাগিব কামবোৰ। মাটিমাহ তুলিব পাৰিব এজনীয়ে? পাৰিব মোৰ নিচিনাকৈ? পিছত যদি আকৌ মইহে ভাত পানী বনাই আকৌ পথাৰলৈ যাবলগীয়া হয়, সেইজনী যদি দেৰিলৈকে শুই থাকে কি হ'ব হা? মইহে এজনীক আকৌ বনাই খুৱাব লাগিব ভাত পানী। যদি তুলিবলৈ গৈ কিনে যদি চেল্ফিকে লৈ থাকে, যদি ইনষ্টাগ্ৰামকে লৈ থাকে, এনেকুৱা মেচিনটো আনতকৈ ননাই ভাল। যদি ইনষ্টাগ্ৰামৰ ৰিলছেই বনাই থাকে, সেইটো থাকক তোৰ বা ঘৰতে থাকক, নানিবি ইয়ালে সেনেকুৱা মেচিনটো। নালাগে, মই অকলে কৰিম। তহঁতি যাওঁ যদি যাবি পথাৰলৈ, নেযাওঁ যদি ঘৰৰ পৰা বাহিৰ হৈ যাবি বাপেকে পিতেকে চালা। খাই খাই ইয়াত তেল ফাটিছে তহঁতৰ হা? মই যাওঁ পথাৰলৈ এতিয়া। মোৰ জীৱনটো শান্তি নাই আৰু দেই এখন ঘৰত জন্ম লাগে নাই। কি হ'ব মোৰ জীৱনটো? কি হ'ব? ইটোৱে এবাদলি মাৰি সিটোৱে এবাদলি মাৰি। মোক কি ফুটবল পাইছিলি নেকি তহঁতে? মোক ফুটবল পাইছিলি? ফুটবল যদি ইমানে খেলিবলৈ মন যায় দোকানৰ পৰা এটা কিনি আনিবি ফুটবল। মোক সিটোৱে এবাদলি মাৰোঁ, সিটোৱে এবাদলি মাৰি দিওঁ। কেতিয়াবা কুকাৰ লগত পুতি কিনে উৰি যাওঁ। কি হ'ব জানো মোৰ জিন্দাগীটো? এই কেটেলা, সোনকালে চাহ অকণমান লৈ আহিবি। মই পথাৰলৈ গৈছোঁ এতিয়া। ইয়াত পৰি থাকিব নালাগে পোৱাৰ ভাগতে। যাওঁ মই পথাৰলৈ। সেইফালে গোটেই লোকো চবৰে মাটিমাহবোৰ উঠাই শেষ কৰিলে, তুলি শেষ কৰিলে। এতিয়া মাৰিব। আমাৰ কেইটালে পথাৰত হাঁহি আছে দাঁতকেইটা চালে। সোনকালে এইখনৰ পৰা মানে সুখ নাই আৰু। যাওঁ পথাৰলৈকে যাওঁগৈ, তুলি থাকোঁগৈ যিমান কণ পাওঁ আৰু।